Good morning everyone. আজি হৈছে লক্ষী পূজা আৰু আন কেইদিনত ঘৰ দেৰিকৈ চাফা কৰোঁ যদিও আজি সোনকালে কৰিব লাগিব। মাইটোন মোক কৈ দিছে যে আজি জলদি ঘৰ চাফা কৰ। পোনপ্ৰথমে মই কাপোৰ জাপি ল'ব ল'লোঁ, তাৰ পাছতে ঘৰ মুচিব বুলি ল'লোঁ। ঘৰ আকৌ মই থিয় হৈ নহয় বহি মুচি ভাল পাওঁ, যিহেতু এটা এক্সাৰচাইজো হৈ যায় তেতিয়া। আপোনালোকেও বাৰু তেনে কৰেনে? আৰু এতিয়া মই গা ধুই আহিয়ে পোনপ্ৰথমে আহাৰ গ্ৰহণ কৰিব লৈছোঁ। আজিতোন ভাত নাখাওঁ, তো সকলোবিলাক ফ্ৰুটছে খাইছোঁ। গৰম লগা ভণ্টিজনী পঢ়িব বুলি আহিল, তাইৰ মূৰত আজি ফুল হৈ আছে। পূজাত কি কিনিলে মোক দেখাইছিলে, আৰু এইফালে মোৰ কাৰণে মৰম লগা ইয়েৰিংছ এযোৰ ভাল লাগিছে মোৰ। আৰু এতিয়া আপোনালোকক আমাৰ পুকুৱে পূজাত কি ল'লে দেখাব ৰখি আছে দেই। ডাঙৰ কাছ এজনী কিনিলে তাই। ৰাতিলৈ মায়ে এতিয়া আয়োজন কৰিছে পুৰি খোৱাৰ। এইফালে মই পিঁয়াজ কাটিলোঁ, পিঁয়াজ কাটোতে মোৰ চকু পানী ওলাই অৱস্থা বেয়া। মোৰ এনেকুৱাই হয় পিঁয়াজ কাটিলে, চবৰে হয় এইটো। গৰম গৰম পুৰি দেখি মই আৰু ৰখি থাকিব নোৱাৰিলোঁ, নিজৰ কাৰণে ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ আৰু খাবলৈ বুলি বহিলোঁ। বাৰু আজিলৈ ইমানেই, বাই বাই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।